Hello everyone, welcome to my YouTube channel. আজি মই আহিছো নতুনকৈ বনোৱা নেহৰু পাৰ্ক খনলৈ ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো এন্ট্ৰি গেট খনৰ কাখতে ৰাইট সাইডে টিকেট কাউন্টাৰটো আছে তাৰ পৰা টিকেটটো ল'ব লাগিব চিলড্ৰেনৰ কাৰণে 10 টকা আৰু এডাল্টৰ কাৰণে 30 টকা এজনৰ ইফালে খুমাই দেখিব জৱাহৰলাল নেহৰুৰ মূৰ্তিটো আগৰ দৰে আছে কিছুমান আগৰ দৰে আছে ইয়াতে চেঞ্জ কৰা নাই লাহে লাহে সাগে চেঞ্জ কৰিব তথাপি ভাবিলো আপোনালোকৰ লগত অলপ শেয়াৰ কৰো নতুনকৈ বনোৱা নেহৰু পাৰ্কখন দেখিবলৈ কেনেকুৱা হৈছে এইবিলাক আগৰে হয় আগৰ পৰাই আছে ইয়াতে গোপীনাথ বৰদলৈৰ মূৰ্তিটো আগৰ পৰাই আছে কিছুমান চেঞ্জ কৰিছে আৰু কিছুমান যেটো কৰিব নোৱাৰি চেঞ্জ এইবোৰ কৰা নাই আৰু ইয়াৰে মেইন আকৰ্ষণ হৈছে সোণাৰু গছজোপা বৰ্তমান নেহৰু পাৰ্কৰ এইজোপাৰ কাৰণে মানুহ আহে বেছিভাগ আহি আছে বৰ্তমান ইয়াতে ফটো উঠিলে ভিডিও কৰিলে বা শুটিং কৰিলে বহুতেই ভাল লাগে দেখিবলৈ আৰু মোৰ চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব এইকেইটা বস্তু নতুনকৈ বনাইছে আৰু কিছুমান বস্তু যেনে ধৰণৰ খেলা ধুলাৰ বস্তুবিলাক সৰু লৰা ছোৱালীৰ কাৰণে কিছুমান নতুনকৈ আনিছে ইয়াতে যাৰ সৰু লৰা ছোৱালী আছে ইয়াতে খেলিবলৈ আনিব পাৰিব বহুত ধুনিয়া বহুত বেলেগ বস্তু বনাইছে এইবিলাক হয় আৰু ইয়াতে ৰাতি ভিউটো বহুত ধুনিয়া লাগে আপোনালোকক মই দেখাই আছো ৰাতিৰ ভিউটো আৰু এটো যে তেতিয়া দেখাইছিলো হেইটো ৰাতি আপোনাৰ পানী পৰিবলৈ এৰি দিয়ে বহুত ধুনিয়া ইয়াত বেলেগ কালাৰ বিলাক হয় এই বস্তুটো নতুনকৈ বনাইছে এবাৰ কটন কলেজৰ একেবাৰে অপোজিট সাইডে নেহৰু পাৰ্কখন আছে আৰু এয়া নাইট ভিউটো দেখিবলৈ ইমান ধুনিয়া লাগিছে যেন বেলেগ জায়গা হয় বহুত ধুনিয়া সিনাৰি এটা আহি গৈছে আৰু সোণাৰু গছজোপাটো দেখিবলৈ ইমানেই ধুনিয়া লাগিছে ইয়াৰ পৰা যাবলৈ মন নাযায় আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিলো নতুনকৈ বনোৱা নেহৰু পাৰ্কখন আৰু এয়া বাহিৰৰ পৰিবেশ হয় পাৰ্কৰ বাহিৰত উলাই এনেকে ঢেৰ দোকান দেখিবলৈ পাব